নমস্কাৰ। আজি আহিন মাহৰ 5 তাৰিখ 22 ছেপ্টেম্বৰ বৃহস্পতিবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্যোদয় হৈছিল 5:13:12 সূৰ্য অস্ত 5:14:03। আজি কৃষ্ণ দ্বাদশী তিথি ৰাত্ৰি ঘণ্টা 1:18:00 নক্ষত্ৰ অশ্লেষা ৰাত্ৰি ঘণ্টা 2:03:12। আজি জন্মত কৰ্কট ৰাশি ৰাত্ৰি ঘণ্টা 2:03:12 যোৱাত সিংহ ৰাশি। মৰণৰ দোষ 1 পাদ ৰাত্ৰি ঘণ্টা 1:18:00 যোৱাত মৰণৰ দোষ নাই। আজি আদ্যৰিত হ'লে 7 দিনীয়া কান্তা যোগ। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ কাৰ্যসিদ্ধি সমস্যা সমাধানৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ভোগবিলাস ভ্ৰমণৰ যোগ মনত উঠা আদি শুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নানান সুখ বন্ধু লাভ শুভ সংবাদ লাভৰ যোগ দেখা যায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ উদ্বেগ নানান সমস্যা মতানৈক্যৰ যোগ দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ খেলিমেলি কৰ্ম পৰিৱৰ্তন মনত সন্দেহ আদি অশুভ ফলৰ প্ৰভাৱ। কন্যা ৰাশিৰ সম্পদ লাভ কাৰ্যসিদ্ধি সুভোগৰ যোগ দেখা যায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থ লাভ ভজন সুখ আশা পূৰণৰ যোগ। বৃশ্চিক ৰাশিৰ কাৰ্যসিদ্ধি আনৰ সহায় অৰ্থ লাভৰ যোগ পৰিলক্ষিত হয়। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ হতাশা খেলিমেলি নানান চিন্তা আদি অশুভ ফল। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰাপ্তি সুখ ভোগ সাহাৰ্য লাভৰ যোগ দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আশা পূৰণ প্ৰেমত শুভ মনত উঠা আদি শুভ ফলৰ প্ৰভাৱ। মীন ৰাশিৰ ভোগবিলাস সমস্যা সমাধান কৰ্মত সাফল্য আদি শুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।